আপোনালোকক আজি এইটো ভিডিঅ'ত ৰাষ্ট্ৰীয় প্ৰতীক চিহ্নসমূহৰ বিষয়ে ক'ম। আপোনালোকৰ বাবে এইটো এটা সাধাৰণ ভিডিঅ' হ'ব পাৰে, হয়তো আপোনালোকে স্কুলত ইয়াৰ বিষয়ে পাইছে বা পঢ়িছে, কিন্তু বহুতো লোকে এই সাধাৰণ বিষয়টো নাজানে, ৰাষ্ট্ৰীয় প্ৰতীক চিহ্নসমূহৰ বিষয়ে নাজানে। যেনে আপোনালোক জনাম আজি ৰাষ্ট্ৰীয় পতাকা, ৰাষ্ট্ৰীয় প্ৰতীক, ৰাষ্ট্ৰীয় সংগীত, ৰাষ্ট্ৰীয় পশু, ৰাষ্ট্ৰীয় ফুল, ৰাষ্ট্ৰীয় পঞ্জিকা, ৰাষ্ট্ৰীয় বৃক্ষ, ৰাষ্ট্ৰীয় পক্ষী, ৰাষ্ট্ৰীয় নদী, ৰাষ্ট্ৰীয় ক্ৰীড়া আৰু ৰাষ্ট্ৰীয় ফল। এইকেইটাৰ বিষয়ে আপোনালোকক কিছু কথা জনাবলৈ চেষ্টা কৰিম, যিটো অতিকৈ জৰুৰী, হয়তো বহুতো লোকে নাজানে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু নিজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰথমে আহোঁ আমাৰ ৰাষ্ট্ৰীয় পতাকা। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন সমান্তৰালভাৱে থকা তিনিটা ৰঙেৰে গঠিত, ওপৰত গেৰুৱা, মাজত বগা আৰু তলত সেউজীয়া। ইয়াৰে গেৰুৱা ৰং ত্যাগ আৰু সাহসৰ প্ৰতীক, মাজৰ বগা ৰং শান্তি আৰু সত্যৰ প্ৰতীক, তলৰ সেউজীয়া ৰং বিশ্বাস আৰু সৌন্দৰ্যৰ প্ৰতীক। মাজৰ বগা ৰঙৰ গাৰ নীলা ৰঙৰ এটা চক্ৰ আছে। এই চক্ৰটি সাৰনাথৰ অশোক স্তম্ভৰ পৰা লোৱা হৈছে। ইয়াত 24ডাল দাণ্ডি আছে। এই 24ডাল দাণ্ডিয়ে বৌদ্ধ দৰ্শনৰ 24টা আদৰ্শক নিৰ্দেশ কৰে। পতাকাখনৰ দিশ আৰু প্ৰস্থৰ অনুপাত 3.2। 1947 চনত 22 জুলাইত এই পতাকাখন ৰাষ্ট্ৰীয় পতাকা হিচাপে স্বীকৃতি দিয়া হয়। এতিয়া ৰাষ্ট্ৰীয় প্ৰতীক। সাৰনাথৰ অশোক স্তম্ভৰ ওপৰত থকা প্ৰতীকটো ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক মৰ্যাদা দিয়া হৈছে। এই প্ৰতীকটোৰ ওপৰৰ অংশত 3টা মুখ মিলি থকা সিংহ, অৱশ্যে ইয়াত 4টা আছে। ফটোত আমি 3টা দেখোঁ, পিছপিনে এটা থাকে। তাৰ তলত সোঁমাজত এটি চক্ৰ, যাক আমি অশোক চক্ৰ বুলি কওঁ। চক্ৰটোৰ সোঁফালে এটা ষাঁড় গৰু আৰু বাওঁফালে এটা ঘোঁৰা আছে। জন্তু দুটাৰ কাষত আৰু দুটা চক্ৰৰ আধা আধা অংশ দেখা যায়। একেবাৰে তলত মুণ্ডক উপনিষদৰ পৰা সত্যমেৱ জয়তে, অৰ্থাৎ সত্যৰ সদায় জয় নামৰ বাক্যশাৰী দেৱনাগিৰি লিপিত লিখা আছে। 1950 চনৰ 26 জানুৱাৰীৰ দিনা ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকটো গ্ৰহণ কৰা হয়। এতিয়া আহোঁ আমাৰ ৰাষ্ট্ৰীয় সংগীতৰ বিষয়ে। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন গণ মন অধিনায়ক গীতটিক ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ মৰ্যাদা দিয়া হৈছে। এই গীতটি 1911 চনৰ 27 ডিচেম্বৰত কলিকতাত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত পোনপ্ৰথমবাৰৰ বাবে গোৱা হৈছিল। মূল গীতটি 5টা স্তৱক আছে। তাৰে প্ৰথম স্তৱকটি 1950 চনৰ 26 জানুৱাৰীৰ পৰা ৰাষ্ট্ৰীয় সংগীত হিচাপে স্বীকৃতি দিয়া হৈছে। প্ৰায় 52 ছেকেণ্ডৰ ভিতৰত আমাৰ এই ৰাষ্ট্ৰীয় সংগীত গাই শেষ কৰা হয়। কোনো বিশেষ উপলক্ষ বা প্ৰয়োজনত ৰাষ্ট্ৰীয় সংগীতৰ প্ৰথম আৰু শেষৰ শাৰী দুটা গোৱা বা বজোৱা হয়। এনে অৱস্থাত গীতটি 20 ছেকেণ্ডৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগে। বংকিম চন্দ্ৰ চেটাৰ্জীৰ বন্দে মাতৰম গীতটোকো ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ সমমৰ্যাদাৰ ৰাষ্ট্ৰীয় গীতৰূপে স্বীকৃতি দিয়া হৈছে। এতিয়াও আমাৰ ৰাষ্ট্ৰীয় পশু। উজ্জ্বল দীপ্তিশীল ৰাজকীয় গম্ভীৰ্যপূৰ্ণ পশু ঢেকীয়াপতীয়া বাঘক 1972 চনৰ 18 নৱেম্বৰৰ পৰা ভাৰতীয় ৰাষ্ট্ৰীয় পশু হিচাপে মৰ্যাদা দিয়া হৈছে। এই বাঘ ভাৰতৰ প্ৰায়বোৰ অঞ্চলতে পোৱা যায়। ৰাষ্ট্ৰীয় ফুল। আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় ফুল। ভাৰতৰ পানীৰ মাজত পোৱা ফুলৰ ভিতৰত পদুম ফুলে আটাইতকৈ ডাঙৰ আৰু ধুনীয়া। এই ফুলক ভাৰতৰ ৰাষ্ট্ৰীয় ফুল মৰ্যাদা দিয়া হৈছে। এতিয়া আমাৰ ৰাষ্ট্ৰীয় পঞ্জিকা। 1957 চনৰ 22 মাৰ্চৰ পৰা ভাৰতৰ ৰাষ্ট্ৰীয় পঞ্জিকা প্ৰৱৰ্তন কৰা হয়। এই পঞ্জিকা অনুসৰি চ'ত মাহৰ বছৰৰ প্ৰথম মাহ। ভাৰতৰ সকলো ঠাইতে বৈজ্ঞানিক ভিত্তিত একে জাতীয় পঞ্জিকা প্ৰচলন কৰাই হ'ল ৰাষ্ট্ৰীয় পঞ্জিকাৰ প্ৰধান উদ্দেশ্য। অসমীয়া মাহৰ চ'তৰ 8 তাৰিখ ৰাষ্ট্ৰীয় পঞ্জিকাৰ 1 চ'ত হয়। এতিয়া আমাৰ ৰাষ্ট্ৰীয় বৃক্ষ অৰ্থাৎ গছ, ৰাষ্ট্ৰীয় গছ। ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ বা গছ হিচাপে আহঁত গছক স্বীকৃতি দিয়া হৈছে। অনেক ঠাল ঠেঙুলি শাখা প্ৰশাখাৰে ভৰা আহঁত এবিধ সকলোৰে পৰিচিত বৃহৎ বৃক্ষ বা গছ। ইয়াৰ বৈজ্ঞানিক নাম হৈছে ফিকাছ ৰিলিজিঅ'ছা আৰু ই মৰাচী গোত্ৰৰ উদ্ভিদ। ভাৰতৰ পৰম্পৰাত আহঁত গছৰ বিশেষ স্থান আছে আৰু ই হিন্দু, বৌদ্ধ আদিকে ধৰি বিভিন্ন ধৰ্মাৱলম্বী লোকৰ আদৰৰ অৰপ পূজনীয়। এতিয়াও ৰাষ্ট্ৰীয় পক্ষী। সুন্দৰ জাকজমকীয়া চৰাই মৰাক অৰ্থাৎ ময়ূৰ 1963 চনৰ 31 জানুৱাৰীৰ পৰা ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী হিচাপে স্বীকৃতি দিয়া হৈছে। ৰাষ্ট্ৰীয় নদী। গংগা নদীৰ দেশৰ সবাতোকৈ দীঘল নদী। ইয়াৰ দৈৰ্ঘ্য 2525 কিলোমিটাৰ।
যে মাইলত কম 1569 মাইল। গংগা নদীৰ মূল উৎস স্থল ভাগীৰথী আৰু অলকানন্দা নদীৰ সংগম স্থল। ইয়াৰ পৰা দক্ষিণ আৰু পূবে গংগাই সমভূমি অঞ্চলৰ ওপৰেদি প্ৰবাহিত হৈ গংগা মিলিছে বংগোপসাগৰত। এই গংগা নদীক ৰাষ্ট্ৰীয় নদী হিচাপে স্বীকৃতি দিয়া হৈছে। এটা হ'ল ৰাষ্ট্ৰীয় ক্ৰীড়া, আমাৰ দেশৰ ৰাষ্ট্ৰীয় ক্ৰীড়া। হকী এবিধ আউটডোৰ ক্ৰীড়া, মানে বাহিৰত খেলা। এই খেল পৃথিৱীৰ জনপ্ৰিয় খেলসমূহৰ মাজত অন্যতম। হকী খেলৰ প্ৰত্যেক দলত 11জনকৈ খেলুৱৈ থাকে। এই খেল হকী ষ্টিকৰ দ্বাৰা খেলা হয়। এই খেলক ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে। এতিয়া হ'ল আমাৰ ৰাষ্ট্ৰীয় ফলৰ বিষয়। আম এবিধ ৰসাৰ আৰু সুস্বাদু ফল। আমক ফলৰ ৰজা বুলি কোৱা হয়। আমাৰ আমৰ বৈজ্ঞানিক নাম মেঞ্চিফেলা ইণ্ডিকা। ই মেঞ্চিফেলা গোত্ৰৰ অন্তৰ্গত। আম পকা আৰু কেঁচা দুই ধৰণে খোৱা হয়। এইবিধ সুস্বাদু ফলক ৰাষ্ট্ৰীয় ফল স্বীকৃতি দিয়া হৈছে। এইখিনি আছিলে আপোনালোকে জানিবলগীয়া কথা। এই হয়তো আপোনালোকে ভাবিব এইটো সাধাৰণ কথা, কিন্তু এইটো জানিবলগীয়া কথা, হয়তো আপোনালোকে বহুতে নাজানে।